Hey everyone, namaskar and welcome back to my YouTube channel. Friends, আজি তিনি সাধাৰণ ৰেচিপি এটা আপোনালোকৰ সৈতে শেয়াৰ কৰিব বিচাৰিছো। ৰৌ মাছেৰে সৈতে পালেং শাকৰ জোল। ইয়াৰ বাবে মই পালেং শাকখিনিত ভালকৈ সাফা কৰি এয়া ধুই মিহিমিহিকৈ কুটি লৈছো। দুটা আলু এয়া মই বইল কৰি লৈছো আৰু দুফুটামান নহৰু আৰু দুটা কেঁচা জলকীয়া অকমান থেতেলি লৈছো আৰু দুটা সৰু সৰু বিলাহী মই কাটি লৈছো। ইফালে মই মাছখিনি অকমান হালধি আৰু নিমখ সানি ললো আৰু এটা সৰু পিয়াজ কাটি লৈছো। প্ৰথমে মই এয়া মাছখিনি ভাজি লম। Friends, আমি তো সকলোৱে জানোৱে পালেং শাক আমাৰ স্বাস্থ্যৰ কাৰণে কিমান উপকাৰী হয়। পালেং শাকত প্ৰচুৰ পৰিমাণে প্ৰটিন, খনিজ পদাৰ্থ, ভিটামিনছ কেইবা প্ৰকাৰৰ ভিটামিন যেনে ভিটামিন এ, ভিটামিন বি কমপ্লেক্স, ভিটামিন সি ইত্যাদি পোৱা যায় আৰু হেই স্বাস্থ্যৰ কাৰণে অতি উপকাৰী হয়। আমি ডাঙৰটো খাবলৈ হেলা নকৰো, কিন্তু সৰু ল'ৰা-ছোৱালীয়ে খাবলৈ অকমান অসুবিধা পায় পালেং শাক। হেহে আমি এনেদৰে মাছেৰ সৈতে জোল বনাই পালেং শাক সৰু ল'ৰা-ছোৱালীক খুৱাব পাৰো আৰু এনেদৰে বনালে সৰু ল'ৰা-ছোৱালীয়ে খাই অলপ ভালো পায়। আৰু ইয়া মই মাছখিনি অকমান ৰঙচুৱাকৈ ভাজি ললো আৰু এই মাছ ভজা তেলখিনিতে মই এতিয়া কেইটামান পাঁচফোৰণ ফুটাই দিম আৰু কাটি ৰখা পিয়াজটো মই অকমান ভাজি লম ইয়াতে। আৰু এতিয়া মই এই তেলতে থেতেলি ৰখা নহৰু আৰু কেঁচা জলকীয়াখিনিও দি দিলো আৰু লগতে অকমান লৰাই চৰাই মই এতিয়া পালেং শাকখিনিও দি দিম। আৰু ইয়া শাকখিনিৰ পৰা পানী ওলাবলৈ আৰম্ভ কৰিছে। মই লগতে দি দিলো হালধি আৰু সোৱাদ অনুসৰি নিমখ, অকমান লৰাই চৰাই আৰু ইয়াৰ লগতে মই দি দিম কাটি ৰখা বিলাহীখিনি। বিলাহীখিনি দি মই ইয়া শাকখিনি অকমান লৰাই চৰাই দিলো আৰু লৰাই চৰাই দি এতিয়া মই অকমান ঢাকনি মাৰি থৈ দিম আৰু অকমান দি ঢাকনি মাৰি ৰখাৰ পিছত ইয়া শাকৰ পানীখিনিও শুহি যাবলৈ ধৰিছে আৰু লগতে ইয়াতে দি দিম মই বইল কৰি ৰখা আলু দুটা অকমান পিটিকি পেলাই ইয়াতে দি দিম। আৰু পিটিকি লোৱা আলুখিনি দি অকমান মই শাকখিনি লৰাই চৰাই দিলো আৰু অলপ ভাজ খোৱাৰ পিছতে এয়া মই দি দিলো অকমান ধনিয়া গুৰি আৰু ধনিয়া গুৰি দি অলপ লৰাই চৰাই দি মই এতিয়া দি দিম ইয়াতে গৰম পানী। বন্ধু-বান্ধৱীসকল, এইখিনিতে এটা কথা কৈ থওঁ, যিসকলে মোৰ চেনেললৈ নতুনকৈ আহিছে বা মোৰ ভিডিঅ' নতুনকৈ চাইছে তেখেতসকলে প্লিজ মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি আগুৱাই যাবলৈ সহায় কৰিব আৰু ঠিক তেনেদৰে ময়ো আপোনালোকক আগলৈ সহায় কৰি যাম। আৰু যিসকল বন্ধু-বান্ধৱী মোক অলৰেডি ছাবস্ক্ৰাইব কৰি থৈছে তেখেতসকললৈ মোৰ অন্তৰৰ পৰা অশেষ ধন্যবাদ। আৰু ফ্ৰেণ্ডছ, এয়া আঞ্জাখন উতলিলেই মই ইয়াতে দি দিলো ভাজি ৰখা মাছখিনি আৰু আঞ্জাখন অকমান ডাঠ কৰিবলৈ মই এয়া লৈছো অকমান আটাখিনি গুলি পেলাই মই এই জোলখনতে দি দিম। এই আটাৰ সলনি ময়দা বা কৰ্ণফ্ল'ৰো দিব পাৰি, যিহেতু মোৰ এটাও নাছিলে সেইকাৰণে মই আটাই ব্যৱহাৰ কৰিলো। ফ্ৰেণ্ডছ, এয়া মোৰ মাছৰ জোল ৰেডি হৈ গ'ল। দেখিবলৈ টেষ্টি লগা নাইনি বাৰু? খাবলৈ কিন্তু সঁচাকৈ বহুত টেষ্টি হৈছিলে। আজি এই ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব। আশা কৰিছোঁ ভালেই পাব। তেনেহ'লে আজিলৈ আহোঁ, আকৌ লগ পাম অন্য নতুন ভিডিঅ'ত। তেতিয়ালৈকে বাই বাই।